নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ বস্তুলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি এখন বিশেষ ঠাইলৈ আহিছোঁ, চিপাঝাৰত অৱস্থিত ধলপুৰ শিৱ মন্দিৰলৈ আহিছোঁ। আমি তিনিজন আহিছোঁ, তেখেত আহিছে আমাৰ লগত। চাই থাকক আপোনালোকৰ ভিডিঅ'টো, আৰু পৰিৱেশটো বহুতেই ধুনীয়া, চাই যাওক। ইফালে আছে মন্দিৰটো, চাই থাকক ভিডিঅ'টো শেষলৈ। যাবলৈ আমি নাৱত উঠি ল'লোঁ। কলিতে আছিলোঁ এই নাও তলত টিং আছে ওপৰত, আমি তলত বহি লৈছোঁ পুৰা। এয়া এইটো ড্ৰাইভৰ, এই ড্ৰাইভৰ ভাই ভালকৈ চলাবি দেই। আমি সিপাৰৰ পৰা ইপাৰ হ'লেও মানে নদীটো পাৰ হ'ব লাগে। এতিয়া ইপাৰ হৈ আমি এতিয়া মন্দিৰ উঠিম, আৰু এইবিলাক পূৰা মানে গৰা খৰি যাব নোৱাৰাকৈ এইবিলাক দিছে বস্তা। সেইটো নাম কি নাজানো বাৰু, আৰু যদি জানে কমেণ্ট কৰি জনাব আপোনালোকে। সেইটো মানে নদীৰ কাষত যিটো মথাউৰি ভাঙি যাব নোৱাৰাকৈ দিয়ে, সেইটো কি দিয়ে আপোনালোকে যদি জানে জনাব। আৰু সেয়ে হৈছে ধলপুৰ শিৱ মন্দিৰৰ এটা পৰিৱেশ, সেইটো হৈছে নামনি পৰিৱেশটো, মানে নদীৰ ওচৰত যিটো আছে সেইটো। আৰু এইফালে দোকানবিলাক আছে, আমি ধূপ ল'ম তাৰ পৰা, দোকানৰ পৰা। আৰু এইখন মানে জৰুৰীকালীনৰ কাৰণে এইখন ৰাখিছে জেচিবি। আৰু এয়া খলা চাকি ল'ম, ধূপ ল'ম। তাৰপিছত ওপৰত আমি ধলপুৰ শিৱ ধাম বুলি লিখা আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। বাইদেউ ধূপ দিয়ক চাই পেট। এইটো লৈ ল'লোঁ ধূপ, এইটো হৈছে মেইন গেটটো। জয় শিৱ ভোলে বাবা। উঠি যাব লাগিব, আৰু মানে এইকেইটা দিন বলবমৰ হেৰি হৈ আছে কাৰণে এইবিলাক মাৰি দিছে, আৰু হয়তো ভিতৰত বলবমৰ দৰ্শনাৰ্থী আছে, আপোনালোকে দেখা পাব। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি আপোনালোক অহা নাই এই মন্দিৰটোলৈ আহক, বহুতেই ধুনীয়া। মন পবিত্ৰ কৰিবৰ কাৰণে এই মন্দিৰটোত আহক, আপোনালোকে চাই যাওক। এই ধলপুৰ শিৱ মন্দিৰত যদি অহা নাই, আৰু কেনেকুৱা এটা পৰিৱেশ আপোনালোকে চাই যাওক। আপোনালোকে সেইটো ভিডিঅ'ৰ পৰা একো ভালদৰে বুজি নাপাব, বা আমি যিটো উপভোগ কৰি আছোঁ এতিয়া, বা আমি এতিয়া যিটো উপভোগ কৰিম, হয়তো আপোনালোকে সেইটো উপভোগ কৰিব পৰা নাই বা নোৱাৰে। গতিকে আপোনালোকে নিজে আহক, আহি চাই যাওক। এইটোৱে যে বৰ্তমান অস্থায়ীৰূপে এই মন্দিৰটো বনাইছে, আৰু ইয়াতে ভক্তসকলে পূজা দান দিছে। আৰু ইফালে নতুন মন্দিৰ বনাই আছে, কিন্তু এইটো কমপ্লিট হোৱা নাই। আপোনালোক দেখাম কি কি কাম বাকী আছে। মন্দিৰৰ যদি আমি ছাইড ভাগ দেখাব পাৰোঁ, বা আপোনালোকক যদি ছাইডটো দেখাই দিওঁ, এনেকুৱা মানে শান্ত পৰিৱেশ আৰু গোটেই প্ৰকৃতিৰে আৱৰি আছে। আৰু ডাঙৰ ডাঙৰ শিল আছে ইয়াতে, ডাঙৰ ডাঙৰ মানে পাহাৰৰ এটা অংশটো, গতিকে ইয়াতে ডাঙৰ ডাঙৰ শিল আছে। আৰু ছাইডৰ পৰিৱেশটো মানে গোটেই গছ গছনিৰে ভৰি আছে। আৰু সেইফালে মানে যিটো ব্ৰহ্মপুত্ৰ নদী, সেই ব্ৰহ্মপুত্ৰ নদীটো সেইফালে আছে, আৰু সেইটো ব্ৰহ্মপুত্ৰ নদীটো তেনেকৈ গৈছে। আৰু এইফালে যিটো সোঁতটো আছে, আমি যিটো আহিলোঁ ফেৰীত, যিটো সোঁত এইফালে ব্ৰহ্মপুত্ৰ নদীত আকৌ সেইফালে গৈ মিলিত হৈছে বা লগ হৈছে। আৰু মাজতে যিখিনি ঠাই আছে সেইখিনিতে ধলপুৰ শিৱ ধামখন অৱস্থিত হৈ আছে। আৰু এইটোৱে পৰিৱেশ, ছাইডৰ পৰিৱেশ। আৰু নতুনকৈ বনাই আছে ধলপুৰ মন্দিৰটো, এতিয়ালৈকে কমপ্লিট হোৱা নাই, আপোনালোকে আহিলে দেখা পাব। আৰু এইটো মন্দিৰটো এতিয়া বনাই আছে, কমপ্লিট হোৱা নাই, আৰু কাম চলি আছে। এইবিলাক ওপৰত এই লোহাৰ, মানে চব লোহাৰ কৰিছে, আৰু ঢালাই, ইয়াতে ঢালাইটো আৰু নহয় ন, এইটো আৰু ঢালাই নহ'ব চাগে, টিনপাত লগাব। আৰু এইটো মণিকূটটো হ'ব, এই মণিকূটটো বনাই আছে, হোৱা নাই মণিকূট। আৰু আমি জানিব চেষ্টা কৰিম বাৰু কিমান দিন হ'ল আৰু কিমান বাকী আছে। দাদা এইটো বনাই থকা কিমান দিন হ'ল? এইটো বনাই থকা কিমান দিন হ'ল? 7-8 মাহ হ'ব ন? আৰু কিমান দিনৰ ভিতৰত কমপ্লিট হ'ব? এতিয়া মিস্ত্ৰী লাগি আছে, লাগি আছে ন?
আৰু মিনিমাম 6 মাহ ভিতৰত কমপ্লিট হৈ যাব শিৱৰাত্ৰিৰ আগে আগে হ'ব ঠিক আছে বাৰু শিৱৰাত্ৰিৰ আগে আগে হ'ব আপোনালোক আহিলে দেখা পাব শিৱৰাত্ৰিত আহিলে হয়তো এইটো মন্দিৰত আপোনালোকে শৰাই দিব পাৰিব আৰু আমিও আহিম চাই থাকক ভিডিঅ'টো শেষলৈকে ডেডলাইন বান্ধি দিয়া হৈছে আপোনালোকে চাওক প্ৰণামৰ শাস্ত্ৰসন্মত বিধি ধূপকাঠি 3টা মাথো আৰু এটা মাত্ৰ চাকি জ্বলোৱাহে নিয়ম ইয়াৰ অন্যথা হ'লে প্ৰদূষণ বাঢ়ে পুণ্য তীৰ্থৰ গৰিমা কমে এয়া আমাৰ সকাতৰ প্ৰাৰ্থনা ভক্ত সমাজলৈ আৰু এইটো হেডলাইন সকলোৱে চোৱা উচিত আমি এতিয়া ধলপুৰ শিৱ মন্দিৰ এৰিম মানে কি আৰু আমাৰ পূজা অৰ্চনা হৈ গ'ল গতিকে আমি এতিয়া ঘৰত যাম আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এই মন্দিৰটোত মই এটা প্ৰতিশ্ৰুতি লৈছোঁ সকলো অসমবাসী ৰাইজৰ হৈ মই ইয়াতে প্ৰাৰ্থনা কৰিছোঁ বা পূজা অৰ্চনা কৰিছোঁ আৰু মোৰ এই ইউটিউব চেনেলটো আপোনালোক সকলোৱে আগবঢ়াই লৈ যাওক আৰু আপোনালোককো বহুত নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু বহুতো মনত কিবা কিবি ভাবি থৈ দিছোঁ মানে অসমবাসী ৰাইজৰ বাবে গতিকে আপোনালোক সকলোৱে সহায় কৰক আৰু ময়ো সহযোগিতা কৰি যাম গতিকে এতিয়ালৈকে বাই বাই